নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল হেল্প ইউটিউব চেনেললৈ মই নৱৰঞ্জনে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাই চাগে যিটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টক লৈ যিটো খেলিমেলিৰ সৃষ্টি হৈছে, আজি দিব কাইলৈ দিব বহুতো নিউজ ওলাই আছে। ইমানকি নেশ্যনেল লেভেলতো নিউজ ওলাই আছে। যি নিউজতো এটা আৰ্টিকেল ওলাইছিলে যে 9 তাৰিখে ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু ৰিজাল্ট দিয়া নাই। তো আপোনালোকে ইউটিউবত চাৰ্চ কৰি আছে, ময়ো চাৰ্চ কৰি আছোঁ। বহুতো ভিডিঅ' চাই আছে যে আজি দিব কাইলৈ দিব, ডেট আহি গ'ল, ৰিজাল্ট দি দিলে, এইবোৰ বহুতো ভিডিঅ' পাই আছে। তো ময়ো ভাবিলোঁ মই আচলতে ঘটনাটো কি হয় সেইটোৰ বিষয়ে এটা ভিডিঅ' বনাই দিওঁ। মই কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ভিডিঅ' বনা নাই এইটোৰ ৰিজাল্টৰ ওপৰত, কাৰণ মই জানো ৰিজাল্টৰ ডেট এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। আৰু অফিচিয়েল ৱেবছাইটত মই গৈ চাইছোঁ যে তাত কোনো ধৰণৰ ৰিজাল্টৰ কথা কোৱা হোৱা নাই। তো আচলতে ৰিজাল্টটো কেতিয়া দিব সেইটোৰ বিষয়ে আজি ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে বহুতো ভিডিঅ' চাইছে চাগে, প্ৰতিটো বহুত চেনেল চাইছে চাগে। ডেইলি 3টা-4টাকৈ ভিডিঅ' আপলোড দি আছে। সেইসকলে প্ৰতিটো ভিডিঅ'তে কৈ আছে যে ৰিজাল্ট দি দিলে, ৰিজাল্ট কালি দিব, পৰহি দিব, অমুক তাৰিখে দিব, সেইবোৰ আপোনালোকে বহুতো চাই আছে। তো এইবোৰ নিজৰ মুনাফাৰ কাৰণে ভিডিঅ' বনাই আছে। সিহঁতে ভিউজৰ কাৰণে ভিডিঅ' বনাই আছে। প্ৰতিটো ভিডিঅ'তে আপোনালোকে চাব 10,000, 15,000, 20,000, 30,000 ভিউ আহি আছে। সেইসকলে অকল ভিউজৰ কাৰণে ভিডিঅ' বনাই আছে। আমাক এনেকুৱা কৰি আছে যে আমাক ঠগাই আছে ভিডিঅ' বনাই। এইবোৰ মই বহুতো ভিডিঅ' চাইছোঁ, এনেকুৱা থাম্বনেইল বনাই যে আপোনালোকে ভাবিব যে আচলতে ৰিজাল্টটো দিলে নেকি, কিবা কিবি লগাই থাকে। তো আজি সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধু বান্ধৱীসকল, এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টটো বনোৱাৰ কাৰণে অসম চৰকাৰে সেৱা বোৰ্ডক নিৰ্দেশ দিছে, আৰু সেৱাই এইটো ৰিজাল্ট বনাব। আৰু সেৱাই যিকোনো পৰীক্ষাৰ ৰিজাল্ট 60 দিনৰ ভিতৰত ঘোষণা কৰে বুলি কৈছে। সেৱাৰ অধ্যক্ষই কেইদিনমান আগত কৈছিলে যে সিহঁতে যিকোনো ৰিজাল্ট 60 দিনৰ ভিতৰত পাব্লিছ কৰে। তো এতিয়ালৈকে 60 দিন হোৱা নাই। আপোনালোকে ৰিজাল্টটো কেতিয়া হ'ব নিৰ্দিষ্ট কোনো ডেট দিয়া নাই। আপোনালোকে অক্টোবৰৰ শেষৰ ফালে ৰিজাল্টটো পোৱাৰ সম্ভাৱনা আছে। যদি কোনো নিৰ্দিষ্ট ডেট থাকে মই আপোনালোকক ভিডিঅ' আকাৰে ভিডিঅ' বনাই কৈ দিম। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দিষ্ট ডেট দিয়া হোৱা নাই। আপোনালোকে ৰিজাল্টৰ কাৰণে ইমান মাথা মাৰি নাথাকিব। যদিহে আপোনালোকে ভাবিছে যে পাছ কৰিব, তেনেহ'লে আপোনালোকে নেক্সট যিটো ভাইভা প্ৰচেছ আছে সেইটোৰ কাৰণে আপোনালোক প্ৰিপেয়াৰ হৈ থাকক। আৰু বহুতে ভিডিঅ' বনাই আছে কাৰ্ট অফ ইমান থাকিব, এনেকুৱা ধৰণৰ কোনো নিউজ পাব্লিছ হোৱা নাই যে কাৰ্ট অফ কিমান হ'ব, তেনেকুৱা ধৰণৰ কিবা কোৱা হোৱা নাই। তো আপোনালোকে এইবোৰ ভিডিঅ' চাই ভুল নাযাব। আপোনালোকে যদি ভাবিছে আপোনালোক পাছ কৰিব, তেনেহ'লে আপোনালোকৰ নেক্সট যিটো আছে ভাইভা সেইটোৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। আৰু আপোনালোকে বেলেগ ভিডিঅ'বোৰ চাওক, ক'ত কি ওলাইছে, ভেকেঞ্চি ওলাইছে সেইবোৰ চাওক। এইবোৰ ভিডিঅ' চাই আপোনালোকে নিজৰ টাইম ৱেষ্ট নকৰিব। এইবোৰ চাই আপোনালোকে নিজৰ মনটো বেয়া লাগি থাকিব যে আজি দিব কাইলৈ দিব এনেকুৱা হৈ আছে, কিন্তু আচলতে কোনো এনেকুৱা ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে কেতিয়া ডেট দিব। তো এইটোৱে আছিলে আজি এইখিনি ভিডিঅ'। মই ভিডিঅ' বনোৱা নাই এইটোৰ ওপৰত যে কেতিয়া দিব, কাৰণ মই যিহেতু জানো যে এইটো ৰিজাল্টৰ কোনো ডেট দিয়া হোৱা নাই। কিন্তু মই দেখিছোঁ বহুতেই বনাই আছে। এটা চেনেলত প্ৰতিদিনে 10টা-12টাকৈ মই দেখুৱাই দিম, আপোনালোকে স্ক্ৰীণত চাব পাৰে কিমান ভিডিঅ' বনাই আছে। ৰিজাল্ট আহি গ'ল, এইটো সেইটো। তো আপোনালোকে এইবোৰ ভিডিঅ' ভুল নাযাব। আপোনালোকে বেলেগ চাই